নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আৰু আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। কেইদিনমান আগত মোৰ এজন বন্ধুৱে মোক সুধিছিল যে দাদা, মাইণ্ডফুলনেছ হৈ থকা আৰু মাইণ্ডফুলনেছ নোহোৱাৰ মাজত পাৰ্থক্য কি? আমি যদি আমাৰ জীৱনটো মাইণ্ডফুলনেছ হৈ কটাওঁ, আমাৰ লাইফৰ যিটো কোৱালিটি সেইটো বহুতখিনি ইম্প্ৰুভ হয়। আজি এটা নৰ্মেল মানুহ যোনে নৰ্মেল লাইফ জীয়াই থাকে আৰু এজন মানুহে যিটো মাইণ্ডফুলনেছ প্ৰেক্টিছ কৰি নিজৰ জীৱনটো কটাই আছে, তাৰ মাজত পাৰ্থক্য কি? সেইটোৱে যে লাইফৰ কোৱালিটিটো ইম্প্ৰুভ হয়। আজি মই দুখন মুভিৰ দুটা ডায়লগ মই আপোনালোকক শুনাব বিচাৰোঁ। প্ৰথম মুভিখন নিশ্চয় আপোনালোকক সকলোৱে চাইছে, আনন্দ, যিখন মুভিত ৰাজেশ খান্নাই এটা কথা কৈছিলে যে বাপু মোচাই জিন্দগী বড়ি হোনি চাহিয়ে লম্বি নেহি। ইয়াত তেওঁ বুজাব বিচাৰিছিল যে আমাৰ জীৱনটো আমি কিমান প্ৰত্যেকটা মুহূৰ্ত কিমান আমি জীয়াইছোঁ সেইটোহে ডিফাইন কৰে আমাৰ জীৱনটো। আমাৰ জীৱন কিমান ডাঙৰ হয়, কিমান লম্বা হয় সেইটোৰ ওপৰত নিৰ্ভৰ নকৰে আমাৰ জীৱনটো। আৰু এখন মুভিত এটা বঢ়িয়া ডায়লগ আছিলে, জিন্দগী না মিলেগি দুবাৰাত, যেতিয়া ঋতিক ৰোশনে कैटरीना कैफ কৈছিল যে 40 के बाद रिटायर हो जाऊंगा, उसके बाद जो भी करना है सब करूंगा। তেতিয়া कैटरीना कैफे এটা কথা কৈছিল যে चीज द डे माय फ्रेंड, पहले इस दिन को अच्छे से जियो, उसके बाद 40 के बारे में सोचना। তো ইয়াতো এটা কথা কৈছে যে আমাৰ যিটো মুহূৰ্ত, আমাৰ যিটো জীৱন, আজি আমি কাইলে কি হ'ব আমি একো নাজানো। আমি আজি ভালকৈ প্ৰত্যেকটা মুহূৰ্ত আমি জীয়াব লাগে। আজি যিটো ডিছকাশ্যন মই কৰিম বিশেষকৈ আমাৰ মাইণ্ডফুলনেছ ৰিলেটেড ডিছকাশ্যন হ'ব। আৰু মাইণ্ডফুলনেছৰ 3টা ষ্টেপ আছে, যিকেইটা ষ্টেপ আমি যদি ফ'ল' কৰোঁ আমাৰ জীৱনত, আমি নিশ্চয় আমাৰ জীৱনটো বহুত ভাল কৰিব পাৰোঁ, বহুত ধুনীয়াকৈ আগুৱাই লৈ যাব পাৰোঁ। আহক দেৰি নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো। আহক ষ্টাৰ্ট কৰোঁ। প্ৰথম যিটো ষ্টেপ আমি ফ'ল' কৰিব লাগে মাইণ্ডফুলনেছ প্ৰেক্টিছত, সেই ষ্টেপটো হৈছে ফ'কাছ এটেনশ্যন। ফ'কাছ এটেনশ্যন মানে কি? ফ'কাছ এটেনশ্যন মানে আমি কিবা এটা কাম যেতিয়া আমি কৰিম, সেই কামটোত কমপ্লিট 100% ফ'কাছ দি আমি কৰিব লাগে। আজিৰ দিনত কি হয়, আমাৰ ফ'কাছটো 100% নাথাকে। কাৰণ আজিৰ দিনত আমাৰ কি হয়, মাল্টিটাস্কিং আমি কৰোঁ। যেনেকৈ আজি কামৰ সময়তো আমি কি হয়, কামৰ লগতে আমি বহুতখিনি বেলেগ কামো আমি কৰি থাকোঁ, ৰাইট? আজি বহুতখিনি ডিষ্ট্ৰেকশ্যনছ আমাৰ লাইফত আহি গৈছে, যিখিনি ডিষ্ট্ৰেকশ্যনছৰ কাৰণে আমি এটা কাম এটা সময়ত ভালকৈ কৰিব নোৱাৰোঁ। আমাৰ মাইণ্ডটো ডাইভাৰ্ট হৈ থাকে। আজি এটা চিম্পল ফেক্ট যদি আমি চাবলৈ যাওঁ, আজি যেনেকৈ আমি খোৱা সময়তো বহুতে কি হয়, খোৱা সময়তো বহুতে টিভি চাই খায় বা বহুতে মোবাইল ফোনত কথা পাতি খায়। বা আমি ড্ৰাইভিং কৰা সময়তো বহুতৰ এনেকুৱা হয়, ড্ৰাইভিংটো কৰি আছে ঠিকেই, ড্ৰাইভিঙত মন দিব লাগে, বাট সেইটো সময়ত ফোনতো কথা পাতি আছে, ৰাইট? আৰু বেলেগ কথাটো মন দি আছে। এই বস্তুখিনি আমি কৰিলে কি হয়, আমাৰ কমপ্লিট ফ'কাছ নাথাকে। আৰু যেতিয়া আমি এটা কাম ফ'কাছ এটেনশ্যন হৈ নকৰোঁ, আমি এটা কাম যদি ভালকৈ নকৰোঁ এটা সময়ত, কি হ'ব পাৰে, আমাৰ সেই কামটোৰ যিটো কোৱালিটি, সেই কোৱালিটিটো বেয়া হৈ যায়। আজি এটা চিম্পল কথা চাওক, আজি যেনেকৈ আমি কিবা এটা খাই আছোঁ, খোৱা সময়ত যদি আমি অকল খোৱাটোৰ ওপৰতে মন দি আমি খাওঁ, ফ'কাছ দি খাওঁ, তেতিয়া কি হ'ব, তাৰ পৰা এটা বেলেগ ধৰণৰ ভাল লাগিব বা তাৰ পৰা এটা বেলেগ ধৰণৰ মজা লাগিব, ৰাইট? বা আমি কিবা কিতাপ এখন পঢ়ি আছোঁ, কিতাপখন পঢ়াৰ সময়ত আমি যদি তাত ফুল এটেনশ্যন লৈ, ফুল ফ'কাছ লৈ আমি যদি কিতাপখন পঢ়োঁ আৰু কিতাপত সোমাই যাওঁ, ৰাইট? তাত এটা বেলেগ ধৰণৰ মজা পোৱা যায়, এটা বেলেগ ধৰণৰ ভাল পোৱা, ভাল লগা মানে লাগে। এই বস্তুটো ফ'কাছ এটেনশ্যন আমি আমাৰ লাইফত ফ'ল' কৰাটো বহুত ইম্পৰ্টেণ্ট, ৰাইট? এইটো আমাৰ মাইণ্ডফুলনেছৰ প্ৰথম ষ্টেপ। আমি ডিষ্ট্ৰেকশ্যনছৰ পৰা আঁতৰি আমি এটা কামত ফ'কাছ দি কৰিব লাগে আৰু সেই কামটোত ভাল লাগিব লাগে, মজা ল'ব লাগে, ৰাইট? আহক 2 নম্বৰ ষ্টেপটো চাওঁ। মাইণ্ডফুলনেছৰ যিটো ছেকেণ্ড ষ্টেপ,
সেইটো হৈছে অপেন মনিটৰিং। এতিয়া অপেন মনিটৰিং মানে কি? অপেন মনিটৰিং মানে হৈছে প্ৰেজেণ্ট মোমেণ্ট এৱাৰনেছ। এতিয়া বহুতে এনেকৈ কয় যে মই সুখী তেতিয়া হ'ম যেতিয়া, ৰাইট, বা মই তেতিয়াহে ফূৰ্তি হ'ম, আই উইল বি হেপী হোৱেন, এটা দীঘল লাইন, ৰাইট, যেনেকৈ ফিল ইন দ্য ব্লেংকছ থাকে। চ' তেওঁ কি কৈ আছে, মানে তেওঁ তেতিয়াহে হেপী হ'ব যেতিয়া, মানে এতিয়া তেওঁ ফূৰ্তি নহয়, বাট এতিয়া তেওঁ হেপী নহয়, ৰাইট, তেওঁ আগলৈহে হেপী হ'ব, বাট কেতিয়া হ'ব কোনো স্পেচিফিকেশ্যনছ নাই, মানে ফিউচাৰত তেওঁ এটা সময় ধৰি থৈছে যে তেওঁ হেপী হ'ব। চ' এতিয়া চাওক, এতিয়া বস্তুটো কি হয়, আমি ফিউচাৰটো কোনেও দেখা নাই, ফিউচাৰটো আহিব নাই, ফিউচাৰটো কি হ'ব আমি কোনেও নাজানো, ৰাইট। গতিকে আমি ফিউচাৰক লৈ আমি চিন্তা কৰিব নালাগে, আমি সদায় আমাৰ মাইণ্ডটো প্ৰেজেণ্টক লৈ চিন্তা কৰিব লাগে। এতিয়া বহুত মানুহে আজি পাষ্টক লৈও চিন্তা কৰে, অতীতক লৈও চিন্তা কৰে, যে অতীতত কিবা এটা তেওঁৰ লগত ঘটনা হৈ গৈছিল, অতীতত কিবা এটা বেয়া হৈ গৈছিল, বা অতীতত কিবা এটা ভাল হৈছিল, ৰাইট। চ' আমি কেতিয়াবা আমি তাৰ ওপৰত ডুবি যাওঁ বা আমি সোমাই যাওঁ। আৰু বহুতে ফিউচাৰক লৈ বহুত কথা চিন্তা কৰে যে মই ফিউচাৰত এইটো কৰিম বা ফিউচাৰত সেইটো কৰিব লাগিব, ৰাইট। বহুতৰ ড্ৰিম থাকে বা বহুতে ৱৰিটো হৈ থাকে, বহুতে দুখ কৰে ফিউচাৰক লৈ, বা বহুতে ফ্ৰাষ্ট্ৰেটেড হৈ যায়। চ' আজি এটা চিম্পল কথা আমি যদি চাব যাওঁ, আজি আমি আছোঁ বৰ্তমান প্ৰেজেণ্ট মোমেণ্টত। আমাৰ যিখিনি পাষ্ট সেইখিনি জাষ্ট মেমৰিজহে, সেইখিনি আমি চেঞ্জ কৰিব নোৱাৰোঁ। আৰু ফিউচাৰ যিটো আছে, ফিউচাৰটো আমাৰ ইমাজিনেশ্যনহে, আমি ফিউচাৰটো ৰিয়েল নহয়, ৰাইট। আমি নাজানো ফিউচাৰটো কি হ'ব, কিন্তু আমাৰ হাতত আছে কি, আমাৰ হাতত আছে প্ৰেজেণ্ট মোমেণ্ট। এতিয়া প্ৰেজেণ্ট মোমেণ্টটো যদি আমি ভাল কৰোঁ, মানে বেষ্ট কৰোঁ, তেতিয়াহ'লে ডেফিনেটলি আমাৰ ফিউচাৰটো ভাল হ'ব, ৰাইট। চ' সেইকাৰণে আমি আমাৰ যিটো ফ'কাছ, আমাৰ যিটো এটেনশ্যন, আমি সেইটো সদায় প্ৰেজেণ্টত ৰাখিব লাগে, আৰু প্ৰেজেণ্টত আমি প্ৰত্যেকটা মোমেণ্ট ভালকৈ কটাব লাগে, ৰাইট, চেলিব্ৰেট কৰিব লাগে। চ' এইটো হৈছে ছেকেণ্ড ষ্টেপ, যিটো আমি মাইণ্ডফুলনেছৰ আমি ফ'ল' কৰিব পাৰোঁ। আৰু থাৰ্ড যিটো ষ্টেপ, সেইটো বহুত ইম্পৰ্টেণ্ট ষ্টেপ। থাৰ্ড ষ্টেপটো হৈছে একচেপ্ট কৰা, একচেপ্টেঞ্চ। এতিয়া যিটো বস্তু ৰিয়েল, আমি সেইটো একচেপ্ট কৰাটো বহুত ইম্পৰ্টেণ্ট, আমি তাক ডিনাই কৰিব নোৱাৰোঁ। এতিয়া চাওক, আমাৰ যিবিলাক ইম'শ্যন আহে, আমাৰ যিবিলাক নিগেটিভ ইম'শ্যন আহে, যেনেকৈ ধৰি লৈছোঁ আপোনাৰ খং উঠিছে। চ' আমাৰ খং কেতিয়া উঠে, যেতিয়া কোনোবা এজন মানুহে আমি যেনেকৈ বিচাৰিছিলোঁ, আমি যেনেকৈ এক্সপেক্ট কৰিছিলোঁ, সেইধৰণে সি কামটো কৰা নাই, বা সি সেইধৰণে ৰিয়েক্ট কৰা নাই, তেতিয়া আমাৰ খং উঠে। বা যিকোনো এটা ছিটুৱেশ্যন আমাৰ মতে হোৱা নাই, তেতিয়া আমাৰ খং উঠে, ৰাইট। আৰু আমি বহুত ডিপ্ৰেছ হৈ যাওঁ, ৰাইট, বাট আমি বহুত মন আমাৰ ৱৰিড হৈ যাওঁ, বহুত বেয়া লাগে আমাৰ মনটো। কেতিয়া, যেতিয়া কোনোবা এটা ছিটুৱেশ্যন আমি যেনেকৈ এক্সপেক্ট কৰোঁ, সেই এক্সপেক্টেশ্যনৰ মতে নহয়। এতিয়া আমি এটা কথা মনত ৰাখিব লাগিব, যে সকলো বস্তু আমাৰ কণ্ট্ৰলত নাই। আমি দুখ কৰিও লাভ নাই, ৰাইট, আমি মন বেয়া কৰিও লাভ নাই, কাৰণ আমি সকলো বস্তু যদি নিজৰ কণ্ট্ৰলত ৰাখিব যাওঁ, সেইটো কেতিয়াও পচিবল নহয়, কাৰণ কিছুমান বস্তু আমাৰ কণ্ট্ৰলৰ বাহিৰত। গতিকে সেইকাৰণে আমি একচেপ্ট কৰা দৰকাৰ, বস্তুটো যেনেকৈ আছে আমি সেইমতে একচেপ্ট কৰাটো বহুত ইম্পৰ্টেণ্ট। আৰু এই বস্তুখিনি যিখিনি আমাৰ নিগেটিভ ইম'শ্যনছ আহিব পাৰে, যিখিনি আমাৰ ভাল লগা আহিব পাৰে, সকলোখিনি বস্তু এটা আমাৰ কি হয়, আমি পাছ হ'ব দিব লাগে, আৰু আমি ৰিয়েলিটিটো একচেপ্ট কৰিব লাগে। যিকোনো বস্তুক লৈ ৰিয়েলিটি একচেপ্ট কৰিব লাগে। আৰু ইয়াত কি হয়, আমাৰ বহুত শান্তি অনুভৱ হয়, পিচ ফিলিং হয়। চ' সেইকাৰণে একচেপ্টেঞ্চটো আমাৰ থাৰ্ড ষ্টেপ মাইণ্ডফুলনেছৰ। চ' এই তিনিটা ষ্টেপ যদি আমি ফ'ল' কৰোঁ আমাৰ জীৱনত, প্ৰথমটো হৈছে ফ'কাছ এটেনশ্যন, ছেকেণ্ডটো হৈছে অপেন মনিটৰিং, আৰু থাৰ্ডটো হৈছে একচেপ্টেঞ্চ, একচেপ্ট কৰা উইদাউট জাজিং, জাজ নকৰাকৈ একচেপ্ট কৰা। চ' এই তিনিটা যদি আমি ফ'ল' কৰিব পাৰোঁ, নিশ্চয় আমাৰ জীৱনটো আমি আৰু ধুনীয়া কৰিব পাৰোঁ, ভাল কৰিব পাৰোঁ, আৰু সেইমতে আমি আগুৱাই যাব পাৰোঁ। চ' আজি ভিডিঅ'টো ইমানেই। আশা কৰোঁ ভিডিঅ'টোৰ পৰা এটা নতুন কথা আপোনালোকে শিকিব পাৰিলে, আৰু
ডেফিনেটলি ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ যদি পাইছে আপোনালোকে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আগলৈ আৰু এটা নতুন এক্সাইটিং ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আহিম। চ' আজিৰ কাৰণে ইমানে, ধন্যবাদ।